নাচনী মৰম মই যাচিম গৈ নাচনী ঢোলৰে চাপৰ নাচনীতে হাতীৰ চহপচত লাগিছে দেখি মোৰ মনে চোন কিবা কিবি কৰি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত। আমাৰ নেকিব দাৰ টেক্সি গাড়ী গানটি জনপ্ৰিয়তা দেখি আমাৰ বহুতে আকৌ বহুত গাড়ীৰ ওপৰত গান বনাই দিলে, আৰু কিছুমানে বনালে আকৌ টেম্পু গাড়ী, নেনো গাড়ী, এম্বেচাডৰ গাড়ীৰ ওপৰত। বাহ, এম্বেচাডৰ গাড়ী। আৰু কিছুমানে আকৌ নাম লৈ বনাইছে দামী গাড়ীৰ ওপৰত, দামী গাড়ী। আকৌ কিছুমানে বনালে বেটেৰী গাড়ীৰ ওপৰত, স্কুটি গাড়ীৰ ওপৰত, আনকি 4চকীয়া গাড়ীৰ ওপৰতো গান বনালে। মানে কলো নহয়, আৰু আছে ধৈৰ্য ধৰক। কিছুমানে আমাৰ গৰু গাড়ীখনকো নেৰিলে, বনাই দিলে আৰু গৰু গাড়ীৰ ওপৰতো গান। আৰু তাতোতকৈও আচৰিত, আমাৰ এজন মহাপুৰুষে এখন আচৰিত গাড়ীৰ ওপৰত গান বনাই দিলে। মই কলো নহয়, বেলেগ চিন্তাধাৰাও। বলক তেন্তে বেছি দেৰি নকৰি সেই গাড়ীখনৰ ফালেকে আগবাঢ়ো। গানটোৰ আৰম্ভণিতে যেনেকৈ বাছখন ওলাইছে আৰু এহেত গালো বহি আছে, মই বোলো বাছৰ কাৰণে ৰৈ আছে হবলা। নহয়, কেছ বেলেগহে। গানটোৰ আৰম্ভণিৰ পৰা কৰিঅগ্ৰাফী দেখিছা না? সেই কথা পাতি থকা ল'ৰা দুটাৰ মাজেদিহে পাৰ কৰাইছে হিৰইনীজনীক। আৰে বেচেৰা দুটাই কথা পাতিয়ে আছে, তাহাঁত দুজনীক আকৌ পাৰ কৰাইছে তাহাঁতৰ মাজেদি। ধেত নাপায় আৰু দেই। আৰু ল'ৰা কেইটা কম নহয় চোৱা, চাইড দি দিছে মানে। বাহ, আকৌ একে ষ্টাইল আমাৰ হিৰোজনকো এন্ট্ৰি কৰাইছে তাহাঁতৰ মাজেদি। আৰে তাহাঁত কি দৰ্জা নিবে দুইটা সেইফালে দি আহিছ যে। আৰু আজিকালি এনেকুৱা বেলেগতকৈ বেলেগ কৰিঅগ্ৰাফী কৰিবলৈ গৈ চফা দিয়েগে আৰু গানবোৰ। বুজি পাইছেগে চাগে, টিপিকি টিপিকি বজাই বজাই। আৰু এইটো কি কৰিলে মানে, কি ষ্টাইল মানে এইটো? আৰে ভাই, তই ছোৱালীজনীক চাবলৈ চশমাযোৰ খুলিলি, আকৌ পিন্ধি দিলি যে, কি মানে এইবোৰ? আৰে ভাই, তোৰ যদি চশমাযোৰ পিন্ধিবলৈকে আছিল খুলিলি, আৰু খুলিবলৈকে যদি আছিল পিন্ধিলি কিয়? কনফিউজ লাগিলে ন? ভাবকচোন ভাবক, মই মানে এইফালে আগবাঢ়ো। মংগল ধৈয়া দাবাৰী তাতে চলে গাড়ী। সেইজনেই মানে সেইজন মহাপুৰুষ, আল্টা গাড়ীৰ গৰাকী। চৰি, আল্টা গাড়ী গানৰ গৰাকী। মংগল দৈ আদাবাৰী তাতে চলে আল্টা গাড়ী। বুজি পালে নহয় এতিয়া কি গাড়ীৰ ওপৰত গানটো? অল্প চিন্তা চোৱা গান লিখাজনৰ। কোনোবাই বাৰু ভাবিছিলে এই আল্টা গাড়ীৰ ওপৰতো গান লিখিবলৈ পাম বুলি, বা গান শুনিবলৈ পাৰিম বুলি? চবফালে ক্ৰিয়েটিভিটি আৰু আজিকালি। আগৰ দিন নাই আৰু আজিকালি ফকতীয়া গান লিখা ছিংগাৰবোৰৰ চিন্তাধাৰা একদম নাচাতকৈ ওপৰত। মুঠতে যিকোনো বস্তুৰ ওপৰত গান বনি যাব, মুঠতে এটা গান লাগে। লাগিলে সেইটো ফকতীয়া কিবা সোমাই নাথাকক কিয়, টিপি দিয়া বজাই দিয়া নিচিনা। আৰু লিখিছে চোৱাচোন, মংগল দৈটো আদাবাৰী। আৰে কেনেকৈ আহে বাৰু এনেকুৱা চিন্তাবোৰ? কেতিয়াবা এইবোৰ গান শুনিলে ছিংগাৰবোৰৰ সঁচা কাহিনী যেনে লাগি যায়। কি কবা আৰু এইবোৰ, সেই গাড়ীত কৰিছো মই হিন্দীমেন। হেইয়া, মই কৈছিলো নহয়, কেছ এইটো আকৌ হেণ্ডিমেন আছিলে সি। সঁচা কাহিনী বুজিছা, সঁচা গান একদম। আৰু ই ছোৱালীজনীক হেণ্ডিমেন বুলি কৈ মোৰটো কিয় লৰাইছে? আৰু ছোৱালীজনীও লৰাইছে চোৱা মোৰটো। আৰে কি মানে এইবোৰ? ল'ৰাটোৰ কথাত শলাগ লৈছে মানে আমাৰ বাইদেৱে। সেই গাড়ীত কৰিছো মই হিন্দীমেন, তুমি আছিলা কলেজ ষ্টুডেণ্ট। আৰে ভাই, হিন্দীমেন নহয়ও, হেণ্ডি আৰু ষ্টুডেণ্ট নহয়ও বোপাই। প্ৰতিদিনে যোৱা সেইখন গাড়ীত তোমাক চালে সকলো যাওঁতে পাহৰি। দেখিলা চেচ মানে এইবোৰ। ই বেটাই ছোৱালী দেখি পাহৰিয়ে যায় বোলে নিজৰ কাম। অট পালি আৰু কৈছো নহয়, ঘোৰ অট পালি। মংগল দৈ আদাবাৰী তাতে চলে আৰু এক্টিং দেখিছা না গানৰ মাজত? একদম নেক্সট লেভেলৰ এক্টিং দি আছে আৰু গানৰ মাজত। মংগল দৈ আদাবাৰী তাত এক্টিং দেখিছা গানৰ? শোৱাৰ পৰা সি হাবতিব গৈছে ছোৱালীজনীক, আৰু ছোৱালীজনী উঠি গৈছে। তাৰ পাছত সি আকৌ মূৰত হাত দিছে। মানে সব বেলেগতকৈ বেলেগ আৰু কি কৰিব বিচাৰিছে, কি বুজাব বিচাৰিছে এই কোৰিওগ্ৰাফাৰেহে গম পাব দেই।
আৰে আৰে এইটো কি দিছো তাক নাচিবলৈ নিদিবি না চোৱাচোন চোৱা কিমান কষ্ট কৰিছে বেটা একদম দেউদি নাচিছে আৰু একদম ঢেকি দিয়া কতে ধনী ঘৰৰ ছোৱালী তুমি মইহে দুখীয়া তোমাক মই সোনকালে পাতি ল'ম বিয়া আৰু তাৰ গানৰ লজিক দেখিছা নাই ধনী ছোৱালী কাৰণে সি তাই সোনকালে বিয়া পাতিব আৰে এইবোৰ কি ক'ব বিচাৰিছো ভাই ধনী ঘৰৰ ছোৱালী তুমি মইহে দুখীয়া তোমাক মই সোনকালে পাতি ল'ম বিয়া তুমি কৰিবা চাকৰি মই কৰিম ডাইভিং দুজন মিলি এক হৈ দিম এটা বেলদি দেখিছা প্লেনিং কৰি ৰাখিছে সি কোনে কি কৰিব আৰে কি যে লিখে নহয় কি যে গান আজিকালি এইবোৰ ছোৱালীয়ে চাকৰি আৰু সি হেনো ড্ৰাইভিং ৱাহ দুজন মিলি এক হৈ দিম এটা বেলদি আৰে কি কলি দুইজন মিলি এক হৈ কি দিবি বিল্ডিং এক হৈ বিল্ডিং কেনেকে দিবি দুইজন মিলি এক হৈ বিল্ডিঙো দিব পাৰে নি আজিহে গম পাইছো দেই জংঘল লৈ আদা বাৰী তাতে চলে আল্ট্ৰা গাড়ী আৰু কি যে লিখে নহয় আগবুৰি গানৰ কি অৰ্থ ওলাই যে সেইটো মতলব নাই মুঠতে গান এটা হ'ব লাগে লাগিলে গানটো দুইজন মিলি এক হৈ বিল্ডিঙে নিদিয়ক কিয় কোনো কথা নাই মুঠতে গান এটা হ'ব লাগে আৰু বিল্ডিং খেলিব লাগে তেজপুৰৰ পৰা চলে ট্ৰেভেলাৰ এতিয়া মই তাতে গৈ কৰিম এডাইভাৰ তেজপুৰৰ পৰা চলে ট্ৰেভেলাৰ এতিয়া মই তাতে গৈ কৰিম এডাইভাৰ ইয়াৰ ফেমিলি প্লেনিঙো বহুত ফাৰ্ষ্ট সি হেণ্ডিমেন তাৰপিছত বিয়া পাতি সি তেজপুৰ লাইনত ট্ৰেভেলাৰ ড্ৰাইভাৰ হ'ব ৱাহ মুঠতে কলো নহয় ভাল লিখিছো বোপাই নিজৰ জীৱনৰ প্লেনিংবোৰ ভাবি গান বনাই দিছে যেন পাওঁ আৰু কেনেকে পাৰো এইবোৰ গান লিখিব এবাৰো চিন্তা নাহে আৰু ন মুঠতে গান বনাব লাগে আৰু বিল্ডিং হেত চালা মক্কেল ঘৰৰ পৰা কৰিবা তুমি ডিউটি তোমাক মই কিনি দিম দামী স্কুটি চল বজৰি কে হে ভগৱান গোটেই ফেমিলি প্লেনিং কৰি দিলে আৰু গানটোত থকা খোৱা পা বুলি একদম ঘূৰা ফুৰা লাগে কি ক্ৰিয়েটিভিটিও গান লিখাজনৰ আৰু একো নকৰে মুঠতে সাংঘাতিক প্ৰতিভাৰ অধিকাৰী মই কৈছো নহয় অল্পনি এটা গানতে সমস্ত সোমাইছে নেক্সট আহি আছে মুঠতে অসমক ৰিপ্ৰেজেন্ট আহি আছে আৰু বাৰু বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবাচোন আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সো পুনৰ লগ পাম মই এটি নতুন ভিডিঅ'ত বাই বাই